মই জ্যোতিষ্মান গোস্বামী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ জন্মদিন আমি কাকাৰ জন্মদিন কেনেকৈ পালন কৰোঁ আপোনালোকক দেখুৱাই যাম বলক সো মই আপোনালোকক কাকাৰ ওচৰলৈ লৈ আহিছোঁ কাকাৰ এবাৰ 90 বছৰ সোমাইছে জনাইছোঁ জন্মদিনৰ আৰু কাকা 90 বছৰ কি কৰিছিলে কি নকৰিছিলে ক'ব মোৰ জন্ম 1931 চনৰ 9 ডিচেম্বৰ দিনা হৈছিল আৰু যোৱাকালি মোৰ 89 বছৰ শেষ হোৱাত আজি 9 ডিচেম্বৰ আজিৰ পৰা মই 90 বছৰ বয়সত মই ভৰি দিছোঁ আশা ৰাখিছোঁ যাতে মোৰ ৰাইজৰ আশীৰ্বাদত যাতে মই 100 বছৰ গঢ়িবগৈ পাৰোঁ এইটোৱে আশা ৰাখি আজি জন্মদিনত মই বিভিন্নজনৰ মই আশীৰ্বাদ পাইছোঁ এতিয়ালৈকে মোৰ হাতলৈ বহুতো মোৰ শুভেচ্ছা বাণী আহি আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যে 90 বছৰ বয়সতো মোৰ সন্মুখত এইটো কৰণী হেঙুলি চুকৰ বৰনামঘৰ এই নামঘৰটো পূৰ্বৰ জেগাৰ পৰা এই জেগালৈ 1962 চনত আনিলোঁ বৰ্তমান এই নামঘৰটোৰ 105 ফুট দীঘল আৰু 35 ফুট বহলৰ এইটো নামঘৰ ৰাইজৰ সহযোগত মই নিৰ্মাণ কৰি চাৰিওফালে ৱাল টোৱাল দি ৰাইজক চঞ্জাই দিলোঁ ইয়াৰ উপৰি মই সামাজিক 1992 চনত মই 10 চন উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা বিদায় লৈ মই ৰাইজৰ সহযোগত বিভিন্ন কামত ব্ৰতী হৈছোঁ ইয়াৰ মাজতে কলংপৰীয়া বাৰাগাঁও সমাজ 1969 চনত স্থাপন হৈছিল 1972 চনত মই কলংপৰীয়া বাৰাগাঁও সমাজৰ সাধাৰণ সম্পাদক হিচাপে যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই কলংপৰীয়া বাৰাগাঁও সমাজৰ বিভিন্ন পদবীত থাকি বৰ্তমান মই তাৰ কাৰ্যকৰী সভাৰ পদত অধিষ্ঠিত হৈ আছোঁ মোৰ জীৱনৰ কালতেই কলংপৰীয়া বাৰাগাঁও সমাজৰ নামত মই 7 বিঘা মাটি তাত ৰাইজৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু চৰকাৰৰ পৰা আমি দলনি পথাৰত 25 বিঘা মাটিত আমি বৰ্তমান পুখুৰী খান্দি আছোঁ এটা বৃহৎ অনুষ্ঠান য'ত নেকি 1000 ঘৰ মানুহে প্ৰতি 5 বছৰৰ মূৰে মূৰে পদ্মাকৃতি ৰভাৰ তলত 5 বছৰ অন্তৰে হাজাৰী ভাওনা মহোৎসৱ পালন কৰি আছে তো এই হাজাৰী ভাওনা উৎসৱ এইবাৰ চলিত বছৰত আমি একাদশ বাৰ্ষিক হাজাৰী ভাওনা কৰিব লাগিছিল কিন্তু বৰ্তমান দেশৰ পৰিস্থিতিত ভাইৰাছৰ কাৰণে আমি বন্ধ কৰিলোঁ আশা ৰাখিছোঁ অহা বছৰ তুলনাত আমি এই ভাওনা ভাগ কৰিবলৈ পাওঁ নেকি গোটেই কথাটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ উপৰিও ৰাইজৰ মাজত থাকি যাতে মই সদায় গৈ থাকিব পাৰোঁ সুস্বাস্থ্যৰে এতিয়াও মই বৰ্তমানেও মই চাইকেল মাৰাৰ পৰা মই বঞ্চিত হোৱা নাই কিন্তু কৰোণাৰ কাৰণে মই অলপমান দিন মই ঘৰতে বহি আছোঁ কাকাৰ কি কাৰ্যসূচী আছে আপোনালোকক মই দেখুৱাই যাম আপোনালোকে চাই যাব বলক পুৱাই শুভেচ্ছা জনাবলৈ আহিল আমাৰ মামাহঁতৰ কাকাক শুভেচ্ছা জনালে আমাৰ মামাহঁতৰ কাকাই এইবাৰ আহিল মোৰ কাকাই অৱসৰ লোৱা স্কুলৰ শিক্ষকসকল মোৰ কাকাই 1992 চনতে অৱসৰ লৈছিল আৰু আজিও কাকাৰ স্কুলৰ লগত সম্পৰ্ক আছে এই বুলি ভাবি তেখেতসকলে আমালৈ আহিছে ইয়াত যদি কিবা দোষালোক হৈছে সৰ্বদোষ কৰি মোৰ শংকৰ প্ৰভু বিবেকানন্দ তুষ্ট হৈ এইদৰে যাতে ষ্টাফটো গোটেই ষ্টাফটো যাতে একত্ৰিত হৈ এইদৰে যিসকল লোক স্কুলৰ পৰা আঁতৰ হৈ গৈছে সেইসকলৰ যাতে খা খবৰ লৈ সকলোকে যাতে সকলোকে একেলগে এইখিনি হৈছে যিজনে আশীৰ্বাদ দিছে তেখেতৰ যেন 9 জেগাত 10 হোৱাৰ আশা আমি এইবাৰ আহিল সত্ৰ মহাসভাৰ নগাঁৱৰ সদস্যসকল আৰু ককাক জনালে জন্মদিনৰ শুভেচ্ছা।
এইবাৰ কলমপৰীয়া বাইগীয়া সমাজৰ সদস্যসকল আহিলে। মোৰ ককা বাৰগঞা সমাজৰ উপসভাপতি। তৰফৰ পৰা আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আজি 90 বছৰীয়া জন্মদিনত কলমপৰীয়া বাৰগাঁও সমাজৰ কাৰ্যকৰী সভাপতি মহোদয় সমাজৰ তৰফৰ পৰা এখনি চেলেং চাদৰেৰে আদৰণি জনাবলৈ মই সমাজৰ উপসভাপতি শিৱ অঞ্চলৰ আদেশ মান্য কৰি আমাৰ মান্য মাননীয় সভাপতিজনলৈ আমাৰ অঞ্চলৰ বয়োজ্যেষ্ঠ সত্ৰাধিকাৰজনলৈ আমি এখন চাদৰৰ সৈতে অকল সেয়ে নহয়, কলমপৰীয়া বাৰগাঁও সমাজৰ গতি দিওঁতা এইখিনি আছে সভাপতি মহোদয় গোটেইখিনি কথা ক'ব পৰা নাই এতিয়াই নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতিৰ দায়িত্বত থকা দেই। আৰু তাৰোপৰি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ব্যক্তিগৰাকী আমি সদায় কামনা কৰোঁ। মানে শাস্ত্ৰত আছে কি কথা একেন্নাপি চুবিক সেন পুষ্পিতেন সুগন্ধিনা তদ্ধনং বাস্যং সৰ্বং সুপুত্ৰেণ কুলং যথা। এজোপা সুগন্ধিযুক্ত পুষ্পই যেনেকৈ এখন বনক সুবাসিত কৰে, আপোনালোকে চাব পাৰে আপোনালোকৰ পদূলিত থকা শেৱালি ফুলজোপা, হাচনাহানা ফুলজোপা কেনেকুৱা সুন্দৰ সুগন্ধ বিলায়। যেনেকৈ ফুলজোপাই সুগন্ধি বিলায়, ঠিক তেনেকৈ বংশত যদি এটি গুণযুক্ত সৰ্বগুণযুক্ত পুত্ৰ জন্ম পায়, সেই পুত্ৰৰ দ্বাৰা বংশ উদ্ধাৰ হয় আৰু সমাজৰ বিভিন্ন উন্নয়নমূলক কাম কৰা হয়, তেখেতৰ দ্বাৰা সম্পন্ন হয়। গতিকে আমাৰ আজি সন্মান জনোৱা ব্যক্তিগৰাকী শ্ৰীযুত নবীন চন্দ্ৰ গোস্বামীদেৱ সত্ৰাধিকাৰ লোকৰ নক্ষত্ৰ, তেখেতো আমি কোৱা কথাষাৰ অৰ্থাৎ চাণক্য শ্লোকত থকা কথাষাৰৰ ব্যতিক্ৰম। তেখেতৰ জৰিয়তে নাই হোৱা কি সকলোখিনি হৈছে। কলমপৰীয়া বাৰগাঁও সমাজৰ শতকৰা 80%, 70% কাম তেখেতৰ দ্বাৰা হয়। সমাজৰ ব্যক্তিক লগত লৈ কৰা হয়। আৰু ইফালে আপোনালোকে চাওক, সত্ৰ সমাজৰ সভাপতি হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছে। এখন হাইস্কুলৰ শিক্ষকতা কৰি আহিও আজি 90 বছৰ বয়সতো তেনেই চিৰনবীন হৈ আছে বুলি পেলাই বিভিন্নজনে কোৱা কথা, তেখেতৰ আমাৰ সন্মুখতে কোৱা কথা আমাৰ কৰ্ণপাত হৈ আছে। গতিকে তেখেতক আজি এই 90 বছৰত আমি সন্মান জনাবলৈ পাই তেখেতটো গৌৰৱান্বিত হৈছে, আমিও অতিকৈ সুখী হৈছোঁ। গতিকে এইখিনিতে তেখেতলৈ পুনৰ নমস্কাৰ জনাই আমাৰ মই সুধো বাৰগাঁও ৰাইজৰ হৈ পেলাই যিকেইজন আজি মোৰ সহকৰ্মীসকল আহি পেলাই মোক আজি এই 90 বছৰীয়া জন্মদিনত আহি মোক ওলগ জনালেহি, তাৰ বাবে মই তেখেতসকলৰ জৰিয়তে বাৰগাঁৱলৈ এই বাৰ্তা প্ৰেৰণ কৰিলোঁ, যাতে এইদৰেই সমাজৰ কামত মই একান্তভাৱে যাতে খাটো আৰু তেখেতসকলে যাতে সদায় আশীৰ্বাদ দিয়ে। প্ৰভুৱে আপোনাক কৃপা কৰক, সুন্দৰভাৱে সমাজৰ কাম কৰি যাবলৈ আপোনাক শক্তি দিয়ক, সুস্বাস্থ্য দিয়ক। মোৰ ককাক আমাৰ ঘৰৰ ওচৰৰ সকলেও কাকাক শুভেচ্ছা জনালে আৰু আমাৰ ঘৰৰ গোটেই মানুহখিনিয়ে কাকাক শুভেচ্ছা জনালে। মই ককাৰ হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাকাৰ জন্মদিনৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, পাৰিলে তলত থকা ঘণ্টাটো এবাৰ দবাই দিব।